মাটিৰ চৌকাত আজি মাংস বনালোঁ। মই ৰন্ধাঘৰটো প্ৰথমে দেখাই দি আছোঁ। এইটো চাওক আমাৰ মাটিৰ চৌকা থকা ৰন্ধাঘৰ। মানে ইয়াতে ৰন্ধা নহয় আৰু বহুত দিন হ'ল ৰন্ধাই নাই। এনেই মাংস চাংস আনিলে আৰু ইয়াতে বনোৱা হয়, কিন্তু যিহে গৰম পৰিছে সেইকাৰণে আৰু নাই নবনাওঁৱে। আজি ভাবিলোঁ অলপ ঠাণ্ডা বৰষুণ পৰি আছে, সেইকাৰণে ভাবিলোঁ ইয়াতে বনাওঁ। গোটেই বস্তু মই চাওক আনি লৈছোঁ। এবাৰ মই মাংসখিনি তাতে বহাই দিছোঁ। এনেও আমি মাংস বনালে মই মাটিৰ চৌকাতে বনাওঁ। মানে মাটিৰ চৌকাৰ ৰন্ধাৰ সোৱাদটোৱে বেলেগ হয়, নহয় নাজানো। গেছতকৈ কিন্তু মাটিৰ চৌকাৰ ৰন্ধাৰ সোৱাদটো বহুতেই বেছি। কিন্তু এই গৰমৰ কাৰণে আৰু বাচ্ছা লৈ সেইকাৰণে আৰু বনোৱা নহয়। কেইদিন মাংস মই গেছতে বনাইছোঁ। সেইকাৰণে ভাবিলোঁ আজি অলপ ঠাণ্ডা, বতৰটোও ঠাণ্ডা, মাংস আনিছে যিহেতু আজি আৰু চৌকাতে বনাওঁ। সেইকাৰণে মই ইয়াতে গোটেইখিনি বহাই দিছোঁ। এনেই মই ইয়াতে আমাৰ ৰন্ধা নহয়, যেতিয়া মাংস চাংস আনে তেতিয়াহে ৰন্ধা হয় আৰু কিবা অনুষ্ঠান হ'লেহে ইয়াতে ৰন্ধা হয়। সেইকাৰণে পাকঘৰটোৰ এনে অৱস্থা, বেছি বন্ধ হৈ থাকে বেছিভাগ। সেইকাৰণে আৰু সিমান ভালকৈ ৰখাও নহয়। যেতিয়া ৰান্ধো তেতিয়া আৰু চাফ চিকুণ কৰি ৰান্ধো আৰু। চাওক মোৰ ৰন্ধাখিনি মই বহাই দিছোঁ, অলমষ্ট হৈয়ে গ'ল। গৰম পানীও দি দিছোঁ। গোটেইখিনি প্ৰচেছটো আৰু দেখুওৱা নাই। আগতে কিন্তু মানুহে চব মাটিৰ চৌকাতে ৰান্ধি বাঢ়ি খাইছিল। পটাত মছলা পিচি খাইছিল, গেছ নাছিল, গ্ৰাইণ্ডাৰ নাছিল। তেতিয়া চাবকচোন খাবলৈ কিন্তু টেষ্টি আছিল আৰু চব অৰ্গেনিক বস্তু খাইছিল, বেমাৰ আজাৰো কম হৈছিল আৰু বহুত দিন মানুহ জীয়াই থাকিছে। আৰু আজিকালি চাবচোন চব আধুনিক হৈ গৈছে। গেছ, ইণ্ডাকশ্যন, মিক্সাৰ গ্ৰাইণ্ডাৰ, ৰাইচ কুকাৰ আৰু যে কিমান কি ওলছে সেইবিলাক আৰু খাই চাবচোন মানুহ এলেহুৱাও হৈ গৈছে, বেমাৰ আজাৰো বেছি হৈ গৈছে। আৰু তো শাক চব্জি চব সাৰুৱা, মানুহৰ বেমাৰ নহয় কি হ'ব। চাওক আপোনালোকৰ লগত কথা পাতোতে মোৰ কিন্তু মাংস বনোৱা হৈ গ'ল। এতিয়া মই গোটেইখিনি ৰুম চুম চাফা কৰি সিটো পাকঘৰত লৈ যাম। যদি আপোনালোকৰ মোৰ ভিডিঅ'টো চাই ভাল লাগে তেন্তে প্লিজ লাইক এটা কৰি দিব, ছাবস্ক্ৰাইব কৰি দিব আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। আপোনালোকৰ অলপ মৰম আৰু সঁহাৰি পালে কিন্তু আমাৰ ভিডিঅ' বনোৱাত আৰু বহুত উৎসাহিত হওঁ। সেয়ে যদি ভিডিঅ'টো ভাল লাগে তেন্তে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু যদি এইখিনি কাম আপুনি কৰি থাকে তেন্তে আপোনাক বহুত বহুত ধন্যবাদ। আৰু বাকী যিখিনি মাংস আছিল সেইখিনিও মই অলপ নিমখ, হালধি আৰু জলকীয়াৰ গুড়ি দি সিজোৱাৰ কাৰণে সেইখিনিও থৈ দিছোঁ। ইমান ধুনীয়া কালাৰ আহিছে মাংসৰ, চাওকচোন আপোনালোকে। আৰু এতিয়া মাংস যিহেতু ইভিনিঙত বনাইছিলোঁ, সেইকাৰণে ৰাতিবলৈ ৰুটি খায়, মাংস দি ৰুটি দি খাব, ভাত নাখায়। সেইকাৰণে ৰুটিৰ কাৰণেও প্ৰস্তুতি চলাই আছোঁ। গোটেইখিনি কৰাৰ পাছত শাহুমাই এবাৰ ৰুটি বেলি দি আছে, মই এটা এটাকৈ চেকি ল'ম। এই আমাৰ টিকলাই আহি গৈছে প্ৰস্তুতি কৰিবলৈ। এবাৰ মই গোটেইখিনি এটা এটাকৈ চেকি ল'ম। এটা এটাকৈ মই গোটেইখিনি হটকেছত ভৰাই থৈছোঁ যাতে গৰম থাকে, খোৱাৰ সময়ত যেতিয়া ঠাণ্ডা নহয়। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে। আজিলৈ আহিছোঁ, বাই, থেংকছ ফৰ ৱাচিং, আসসালামু আলাইকুম।